নমস্কাৰ বন্ধুসকল, হেল্থ মিউজিক আপোনাৰ চেনেললৈ আপোনালোক স্বাগতম। মই দীপ আজি মই লৈ আহিছোঁ আজি এটা সুন্দৰ আপোনালোকক সহায়ৰ বাবে যিহেতু মই হেল্থৰ ওপৰত ভিডিঅ' দি আহিছোঁ। আপোনালোকক আজি চাহপাত যে আছে, চাহপাতৰ ওপৰত মই ভিডিঅ' এটা চাহ কেনেকুৱা হয় কি হয় মই ভিডিঅ'টো আপোনালোকে চালে গম পাব সকলো। গতিকে আপোনালোকক মই চাহৰ বিষয়ে ক'ম, আপোনালোকে চাওক। আপোনালোক গোটেই ডিটেইলছত কথাখিনি কৈ আছোঁ কি হয়। চাহ ইমান এনেকুৱা নহয় যে বাহ উঠিলে কিছুমানক চাই লাগিব, মানে বেলেগ নাইয়ে, চাহ লাগিবই। আপোনালোক মই এটা কথা কওঁ, এইটো ইমান এই যে কাপ আৰু প্লেট দেখিছে, এইটো আমাৰ আকৰ্ষণ হৈ গৈছে চকুত। চাহটো ভাল চাহ আছে, কিন্তু আমি যে খাই আছোঁ এইবিলাক ইমান ভাল চাহ নহয়। আপোনালোকে এটা কথা মনত ৰাখক, চাহ সম্পূৰ্ণৰূপে ভাল। আপোনালোকক মডাৰ্ণ চাইন্সে আজিৰ যুগত মডাৰ্ণ চাইন্সে চাহটো ভাল বুলি কৈছে, কিন্তু আমাৰ এই গেলা পচা যে এই চাহপাত এই অকলবোৰ কি বুলি কয় বজাৰৰ পৰা আনিছে, ক'ৰবাৰ পৰা পেকেটিং আনিছে, এইবিলাক বিৰাট ভাল চাহ মানে গাখীৰ দিয়া চাহেদি খাইছে, চেনি মিক্স কৰিছে। এইটো ভুল কৰি আছে। কি মডাৰ্ণ চাইন্সে এইটো কোৱা নাই, চাহপাতক ভাল বুলি কৈছে, সেই হিচাপত গুণো আছে তাৰ। কিন্তু যিটো চাহ মই পিছত আপোনাক ভিডিঅ'টোত ক'ম, কিন্তু এতিয়া ক'ব ওলাইছোঁ চাহপাতৰ আপোনালোকে বিভিন্ন ধৰণৰ পেকেট, বিভিন্ন ধৰণৰ কোৱালিটি, বিভিন্ন ধৰণৰ প্ৰডাক্ট, বিভিন্ন ধৰণৰ কোম্পানী, বিভিন্ন ধৰণৰ ব্ৰেণ্ডত পোৱা যায়। কিন্তু তাৰ ভিতৰত চাহপাত আপোনালোকে গম পাব লাগিব, এইটোৱে গম পাব লাগিব যে ভাৰতবৰ্ষত পুৰণি শাস্ত্ৰৰ মতে বা আমাৰ গুৰুসকলৰ মতে যিবিলাক আগৰ ঋষিমুনি আছিল, তেনেকুৱাতো কোনো ধৰণৰ চাহপাত খোৱা নাই, চাহপাত খাই অহা নাই, বা চাহ খাই আমেজ লৈ অহা নাই। আমি লৈ আহিছোঁ কি, আমি কাক মানিছোঁ? মডাৰ্ণ চাইন্সৰ কথা মানিছোঁ। কিন্তু তেনেকুৱা নহয়। চাহপাতৰ কিছুমান আপোনালোকে সেৱন কৰি এনেকুৱা বিষাক্ত কৰি আছে আপোনাৰ পেট, আপোনালোকৰ এচিডিটি বঢ়াত চাহপাতে বহুতেই সহায় কৰি আছে। এচিডিটি বঢ়াত কমাত নহয়, কিন্তু এচিডিটি বাঢ়ি গৈছে। গেছ, যেটা আমি গেষ্ট্ৰিক বুলি কওঁ, গেছ বাঢ়িছে, হাৰ্টৰ কাৰণে অসুবিধাত পৰিছে। চাহপাত মানে কি, বেয়া চাহপাত খাই আছে, চাহপাত ভাল নহয়। আপোনালোকে যদি সম্পূৰ্ণভাৱে ভাল, যদি চাহপাত খাওঁ বুলি ভাবিছে, চাহ খাওঁ বুলি ভাবিছে, তেতিয়াহ'লে কি কৰিব লাগিব? 100 গ্ৰাম পেকেট, এই ইমানমান পেকেট এটা 5,000, 10,000, 15,000 কিনিব লাগিব। কাৰণ কিয় কিনিবলগীয়া হৈছে? আজিকালি ব্যৱসায় বাঢ়ি গৈছে। আগতে এনেকুৱা নাছিল ভাল চাহপাত। এতিয়াও আপোনালোকে গ্ৰীণ টি বুলি যে কয়, আৰু আপুনি নেচাৰেল, আপুনি যদি কিছুমান বস্তু খায় চাহপাতটোত যদি আপুনি বিচাৰে, তেতিয়াহ'লে তাত পাতটোত সম্পূৰ্ণভাৱে আপুনি উপকৃত হ'ব খালে। কিন্তু মানুহে অকল গৰম পানীত, প্ৰথম যেতিয়া ইংৰাজসকলে চাহপাত বনাইছিল, তেখেতসকলে গৰম পানীত চাহপাতটো দিছিলহে কেৱল, পাতটো পেলাই দি সেই পানী ঠাণ্ডা হোৱাৰ পিছত খাইছে। আমাৰ মানুহে যে ভাৰতবৰ্ষৰ মানুহে কি কৰিছে, চাহপাতক মানে একেবাৰে বইল, পাৰিলে উতল কৰি গাখীৰ দিছে, তাত চেনি দিছে, গাখীৰ চেনি দি চাহপাত খোৱাৰ পিছত মানে কি হয়, সম্পূৰ্ণভাৱে বেয়া এটা মানে বিষ হৈ যায়, সম্পূৰ্ণভাৱে বেয়া কৰি আছে। তাত আমাৰ কোনো ভাৰতীয়টো এনেকৈ খোৱা নাই, জুতি লাগিছে, জুতি লগাই খাইছে। আমাৰ অসমীয়াই জুতি কৰি খাইছোঁ যে চাহপাত পাৰিলে মছলা দিছে, লং দিলে নহয়, ইলাচি দিলে নহয়, আদা দিলে নহয়, আৰু কি যে দিছে, সেইটো এটা মছলাৰ একদম কিবাহৰ ওপৰত লৈ গৈছে। এনেকৈ চাহপাত খাই মানুহ নমৰিব নেকি? চাহপাতক ভাল ৰূপত সেৱন কৰিছে নেকি? চাহপাত মই বেয়া বুলি কোৱা নাই, চাহপাতৰো কিবা ভাল গুণ আছে। যেতিয়া ইংৰাজসকলে প্ৰথম তাহাঁতৰ ঠাণ্ডাত দেশ, তাহাঁতক চাহপাত লাগে, চাহপাতৰ পৰা তাহাঁতৰ যিটো হাই প্ৰেছাৰ, তাহাঁতৰ প্ৰেছাৰটো খুবেই ল' হৈ থাকে, যিটো প্ৰেছাৰ বঢ়াত সহায় কৰে চাহপাতে। আমাৰ আজিকালি মানুহে এইটো গম নাপায় যে প্ৰেছাৰ থকা মানুহ চাহ খাই আছে, চুগাৰ থকা মানুহ খাই আছে, ধাম খাইহে খায়, চাহ খায়, বিৰাট মানে ৰিলেক্স প্ৰেছাৰ আনি থাকে। আচলতে এইটো নহয়, চাহপাত বিৰাট ভয়ংকৰ, চাহটো বিৰাট ভয়ংকৰ এটা বস্তু। ভাল চাহটো খোৱা নাই মানুহে, ভাল চাহতে সেৱন কৰা নাই। কোনবিলাক চাহ সেৱন কৰি আছে? যিবিলাক পেলনীয়া, যিবিলাক আমেৰিকা, ইংলেণ্ড, কানাডা, এইবিলাকত ছাপ্লাই মানে সম্পূৰ্ণভাৱে দিয়াৰ পিছত যিবিলাক চাহ বিক্ৰী কৰি আছে, এইবিলাক আমাৰ পৰা বহুত টকাত বিক্ৰী হোৱাৰ পিছত আমি সেই জাবৰ চাহ খাই আছোঁ। সেইকাৰণে আমাৰ মানুহৰ কিছুমানে আৰু কি কৰে, এই ফুটপাথত হওক, কিবা দোকানত হওক, চাহ বনাই বিৰাট সোৱাদ বনাইছে, বিৰাট টেষ্টি বনাইছে, এইবিলাক খায় বিৰাট ভাল পায়, আৰু সেইবিলাক চাহপাত খাই বিৰাট ভাল পায়। তাহাঁতৰ চাহটো আৰু বেছি সোৱাদ কিয় পাইছে মানুহখিনি? তাত লাগি থকা ইলাচি, তাত লাগি থকা সেই য'ত বনায় সিহঁতে দোকানবিলাকত, ঘৰত বনোৱাখিনিতো অলপ খাই আপুনি বাচে, কিন্তু বাহিৰত বনোৱা চাহ খালে আৰু পেটৰ কাৰণে বেয়া, বুকৰ কাৰণে বেয়া। আজিকালি যে মানুহৰ চুগাৰ হৈছে, প্ৰেছাৰ হৈছে, ডায়েবেটিছ, যিটো মধুমেহ বুলি, এইবিলাক কিহৰ কাৰণে হৈছে? আপোনালোকে, মই কৈছোঁ চাহ খাব বাদ দিয়কচোন,
কিমান দেহাটো মানে সম্পূৰ্ণভাৱে সুস্থ হ'ব। প্ৰেছাৰ কমিব, আপোনালোকৰ সম্পূৰ্ণভাৱে যিটো চুগাৰ লেভেল বাঢ়ি থাকে সেইবিলাক কমিব। চাহপাতৰ ঠাইত বিভিন্ন ধৰণৰ বস্তু খাব পাৰি। অকল চাই আছে নেকি? চাহৰ ঠাইত বিভিন্ন ধৰণৰ আপুনি বস্তু খাব পাৰে। আপুনি ৰাতিপুৱা উঠি ইলাচীৰ গৰম পানীৰ ইলাচী পগাই জুচ কৰক। আপোনাৰ সেনেকুৱা বিভিন্ন ধৰণৰ উপাদান আছে। আপোনালোকে যদি সম্পূৰ্ণ তৃপ্তি ল'ব বিচাৰে বেলেগ ধৰণৰ বস্তু খাব পাৰে। তো চাহ সম্পূৰ্ণ উঠিয়ে যে পূৰা ৰাতিপুৱা উঠি মই চাহে কৰি লওঁ সেইটো নহয়। আপোনালোকক মই চাহৰ কাৰণে এইটো আজি ভিডিঅ' সেইকাৰণে লৈ আহিছোঁ যে যিসকল মানুহে এতিয়াও অসুখী মানুহ এইবিলাক চাহটো বিৰাট লাইক কৰি আছে। চাহৰ কাৰণে মানুহ আমাৰ সম্পূৰ্ণভাৱে আমি তললৈ গৈ আছোঁ। আমি কিন্তু সেইটো বহুতেই এতিয়াও গম পোৱা নাই। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ, আপোনালোকে যদি সুস্থ সবল দেহটো কৰি ৰাখিব বিচাৰে চাহ অলপ কমাই দিয়ক। ভাল চাহ খাব বা ভাল চাহ কিনিবলৈ আপোনালোকৰ ইমান টকা আজিকালি যিহেতুকে ব্যৱসায় লেভেল হ'ল ইকনমিক বাঢ়ি গৈছে, ইমান টকাত আপুনি আৰু অসমত চাহ খিয়াটো হ'লে ইমান টকাত কিনিবলৈ আপোনাৰ বা মোৰ সেই ইমান দামৰ চাহ কিনিবলৈ আমি নোৱাৰোঁ। কাৰণ সেইবিলাক ইংৰাজসকলে লৈ গৈ আছে এতিয়া আমাৰ পৰা। তাতে গম পায় এইবিলাক ভাল, কিন্তু আমি কি খাই আছোঁ? বেয়াটো খাই আছোঁ। এইবিলাক চাহ খোৱাতকৈ আপোনালোকে গাখীৰ এগিলাচ ৰাতিপুৱা উঠি ল'ব লাগে। কাৰণ চাহপাতে আপোনাৰ দেহটো সম্পূৰ্ণভাৱে যত্ন লোৱা নাই। চাহপাতে আপোনাৰ দেহটো ষ্ট্ৰং কৰি ৰখা নাইতো। মানুহে কয় কাহ চৰ্দি এইবিলাকত বিৰাট ভাল, চাহ খাই দিলে কৰোণাও শেষ হৈ যায়। তেনেকুৱা নহয়। আপুনি চাহটো খোৱাৰ লগে গলটো আপুনি অলপ ভাল পাইছে, ৰিলেক্স পাইছে, সেইটো ডাঙৰ কথা নহয়। পেটত চেনি গাখীৰ লগ হৈ আপোনালোকৰ চাহে লগ হৈ পেটত কেনেকুৱা ধৰণৰ কাম কৰি আছে, কিমান এচিডিটি বঢ়াইছে আপুনি কেতিয়া গম পায়? আপুনি কেতিয়াবা সেই গাখীৰ দিয়া চাহ বনাই পানীত কেতিয়াবা ঢালি চাবচোন, কেনেকুৱা কৰি পেলাই ঠাইখিনি পানী বাচনত কেনেকুৱা কৰি পেলাব আপুনি চাহ বনাই। এই পেটত আমাৰ কেনেকুৱা ধৰণৰ সদায় কেনেকুৱা ধৰণৰ বস্তু কিমান ধৰণৰ তেনেকুৱা সদায় ৰৈ গৈ আছে, চেক হৈ গৈ আছে পেটত। সেইবিলাক আমাৰ হাৰ্টৰ কাৰণে, আমাৰ পেটৰ কাৰণে, আমাৰ একেবাৰে মই ইমান চাহপাতৰ ক্ষেত্ৰত এইকাৰণে কৈছোঁ যে যি গতিকে বেয়া চাহপাতে সম্পূৰ্ণ প্ৰডাক্টবিলাক আমাৰ সকলে ভাল বুলি ক'লেও একদম স্পেচিয়েল চাহ দিব পৰা নাইতো। এতিয়া স্পেচিয়েল চাহ দিব পৰা চাহপাত কিনিব গ'লে বহুত টকা, বাৰ কৈ আছোঁ। গতিকে আপোনালোকে অলপ গুৰুত্ব দিয়ক। দৈনন্দিন জীৱনত কেনেকৈ পানীৰে গাখীৰে কেনেকৈ কিছুমান বস্তু অভ্যাস নকৰি চলিব পাৰে সেইটো ৰাখক। চ' আপোনালোকক ধন্যবাদ, বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।